মই যোৱাকালি এনে টক শ্ব' কৰিছিলোঁ অকণমান নিউজ 18 অসম নৰ্থ ইষ্টত। সেইটো আপোনালোকক মই বহুতে টিভিত দেখা নাপালে সেইকাৰণে মোবাইলত ইউটিউবত দিবলৈ মই সাজু হৈছোঁ, আপোনালোকে চাব। স্বাগতম চাই আছে মোৰ সৈতে এখন্তেক আছে নতুন প্ৰজন্মৰ আমাৰ একবিংশ শতিকাৰ শ্ৰৱণ কুমাৰ। অনুষ্ঠান চাই হয়তো আপোনালোকে ভাল পাইছে, কাৰণ এই অনুষ্ঠান আপোনাৰ সন্তানৰ বাবে, এই অনুষ্ঠান পিতৃ মাতৃৰ বাবে। এইবাৰ মই আন এজন অতিথি আছিল মোৰ সৈতে, মই আৰম্ভণিতে চিনাকি কৰি দিছিলোঁ ৰিংকু গগৈ। তেখেত হৈছে 21 বেটেলিয়নৰ এজন জোৱান। স্বাগতম ৰিংকু। আৰু ৰিংকুৰ সৈতে যিবোৰ ঘটনা ঘটিছে সেয়া অতি আচৰিত এক ঘটনা ঘটিছে। ৰিংকুৱে প্ৰতিটো মুহূৰ্তত ফেচবুকত তেওঁ প্ৰতিবাদ কৰিবলগীয়া হৈছে, সচিবালয়ৰ সন্মুখত আহি তেখেতে অকলে অকলে প্ৰতিবাদ কৰিবলগীয়া হৈছে, তেওঁৰ বিৰুদ্ধে কাৰোবাৰ ষড়যন্ত্ৰ হৈছে। ৰিংকু, কি হৈছিল ঘটনাবোৰ অকণমান জানিব বিচাৰিছোঁ। নমস্কাৰ, ধন্যবাদ নৰ্থ ইষ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মোক এই সুযোগ দিয়াৰ বাবে। মই 21 আৰবিয়ান অক্টোবৰ মাহত জইন কৰিছিলোঁ 2018 চনত। তেতিয়া ভাল কামাণ্ডেণ্ট আছিলে ডক্টৰ এন ৰাজা মাৰ্টেন IPS ছাৰ। সেইজনে মোক অফিচত বিয় কৰি গৈছিলে। কিন্তু এই নতুন কামাণ্ডেণ্ট আহিলে কামাণ্ডেণ্ট প্ৰতাপ সিনহা IPS, সেইজনে আহি মই কামাণ্ডেণ্টৰ ছাৰৰ চেহেৰাও দেখি পোৱা নাই, মোকো দেখা নাই। ফাৰ্ষ্ট অৰ্ডাৰ ওলাইছে ৰিংকু গগৈক নম্বৰ 10 প্লাটুন গুটগুটি BOP যোনটো মিজোৰাম বৰ্ডাৰত আছে তাত ট্ৰান্সফাৰ দিব লাগে। লগে লগে মোক অৰ্ডাৰ কৰি দিলে 19 মাৰ্চত। মই আকৌ মোক তাত থ'বলৈ DSP ছাৰ গৈ থৈ আহিছে। তাৰপিছত সেইটো হ'ল এটা মই আকৌ DGP ছাৰলৈ, আমাৰ অনাৰেবল DGP ছাৰলৈ এটা পিটিশ্যন দিলোঁ। ছাৰ, মই কাৰণ বিচাৰিছোঁ। কাৰণটো কি আছিলে? মোৰ কি ভুল আছিলে, কি কাৰণে মোক অফিচৰ পৰা ওলাই দিয়া গৈছে। এই 9 বছৰ মূৰত মোক প্ৰথমবাৰ অফিচত দিয়া গৈছিলে, আৰু অফিচৰ মানুহ মোক যিমান মানুহ আছিলে চবে ভাল পাই গ'লে মই চবক সহায় কৰি দিওঁ। আৰু ইয়াত আমাৰ অনাৰেবল DGP ছাৰে মোক উত্তৰ নিদিলে। কেলৈ নিদিলে? এইটো ট্ৰান্সফাৰ মন মানে নেকি? কামাণ্ডেণ্টে কাৰোবাৰ কথা শুনি পিনে মোক ট্ৰান্সফাৰ দিছে নেকি? তাৰপিছত 2 নম্বৰ কেছ হ'ল, মোৰ তাত গুটগুটিত BOPত আমি খৰিত ভাত বনাওঁ, তাত মোৰ ভৰি অলপমান কাটিছিলে ইমানটোমান। তাৰ কাৰণে মই হেড কৰাৰ আকৌ পুনৰ আহিছিলোঁ কামান লৈ পিনে এজ এ চিক মেন, ভৰিটো ভাল কৰি যাম বুলি। সেইদিনাখন মই আহি দেখা পালোঁ কামাণ্ডেণ্টে মোক খেদোৱাৰ কাৰণটো হ'ল সি তাত কিবা দুৰ্নীতি কৰিব লাগে। গছ বহুত কাটি পিনে সি বিক্ৰী কৰিছে, লগতে মাটি কাটি বিক্ৰী কৰিছে। এতিয়া অলপ তাত ফিল আপ কৰিছে, অলপ বিক্ৰী কৰিছে, এনেকুৱা কাম কৰিছে কামাণ্ডেণ্টে নিজে মানুহ লগাইছে আমাৰ মানুহকে। এতিয়া মই সেইদিনা 21 এপ্ৰিলত সেইটো 21 বেটেলিয়নৰ ভিতৰত তেতিয়া মই যোনদিনা গ'লো ভৰি কাটিছিলে, তেতিয়া মই মেডিকেল গৈ অহাৰ পিছত দেখিলোঁ এই JCB গোটেই কাটি আছে। মই অকণমান ভিজুৱেল ল'লোঁ। মোক আচলতে নেচাৰেল বিউটি ধ্বংস হৈছে, মোক দুখ লাগিছে। মই অকল ভিডিঅ'টো ভিজুৱেল লৈছিলোঁ অকণমান। কামাণ্ডেণ্টে ৰাতি 9টা বজাত মোক মাতি মেলি DSP আৰু আছিলে ৰিজাৰ্ভ অফিচাৰ ABSI গোলাপ সিনহা আহি মোক জবৰদস্তি মাৰপিট কৰি মোৰ মোবাইল কাঢ়ি লৈছে। সেই গছ কটা ভিডিঅ'টো মই ফেচবুকত দিব নোৱাৰিম বুলি মোবাইল কাঢ়ি ল'লে। তাৰপিছত মোক বহুত মাৰপিট কৰিলে, ডিঙি চিপি দিছে, একদম বহুত মাৰপিট, লাট মাৰি দিছে। তেতিয়া এজন কনষ্টেবল, ড্ৰাইভাৰ কনষ্টেবল হয়, এজন কামাণ্ডেণ্টৰ গাড়ী চলাই বহুত আগৰ পৰাই, সেইজনে কৈছে সি একো নাজানে, কেলে মাৰিছ মানুহটোক ইমান বেয়াকে। ৰাম চেতিয়া গুৰুজী আৰু 3জনমান আহিছিলে। হেমান জোৰকে কোৱাৰ কাৰণে তাক কনষ্টেবল চিৰঞ্জয় নাথ সেইজনে আহি পিনে কাণত এক ঘোচা মাৰি দিলে। সেইজনো খং উঠি গ'ল পুৰা, কেলে মাৰিব মোক। অলপ হেঁতৰ ফালে হেৰি হৈ গ'ল, মইতো পৰি আছিলোঁ। মই কি কৰিলোঁ, সেইফালে যেতিয়া দেখিছোঁ মাৰপিট হৈছে, মাৰি দিলে, মোকতো পৰি আছে দেখিছে। মই একদম যেতিয়া অকণমান উহা পালোঁ, মই লগে লগে পলাই গ'লোঁ। তেওঁ আপোনাক এইবিলাক কৰাৰ কাৰণটো কি? তেওঁ গছ কটা, তেওঁ এইবিলাকৰ ভিজুৱেলখিনি আপুনি লৈছিলে, প্ৰতিবাদ কৰিছিলে আপুনি, সেইটো কাৰণে? প্ৰতিবাদ কৰিব নাপালোৱে, মই আহিছিলোৱে সেইদিনাখন, অলপমান লৈছিলোহে, ৰাতিয়ে মোক এটেক কৰিলে। আপোনালোকে কি কাম কৰিব লাগে কামাণ্ডেণ্টৰ ঘৰত? কামাণ্ডেণ্টৰ ঘৰত এতিয়া মই কামাণ্ডেণ্টৰ ওচৰত নথয়, মোক ঘৰতটো মোক যাবলৈ নিদিয়ে। এইখিনি কথাটো বেলেগ আছে। এই গছ মই লালা থানাত গ'লো ৰাতি, তাতো মোক পিছফালে পিছা কৰিছিলে। মই বুদ্ধি লগাই পিনে কাটলি চাৰ নগৈ লালা গুচি গ'লোঁ, সেইটো বাচিলোঁ। 2 নম্বৰ ভুল হৈ গ'ল। 3 নম্বৰ, মোক কামাণ্ডেণ্ট ছাৰে কি কৰিছে, এটা কেছ দিছে মোৰ ওপৰত থানাত যে মই মাৰপিট কৰি গৈছোঁ, কিন্তু মই মাৰপিট কৰা নাই।
তাত মোক ছেকশ্যন লগাইছে 3টা ছেকশ্যন ছেকশ্যনবিলাক নালাগে তাতে মই মাৰপিট কৰিছোঁ লগাই দিছে মোক তাৰপিছতে সেই ছেকশ্যন মতে মোক ছাছপেণ্ড কৰি দিছে মানে কামাণ্ডেণ্টে জাজ হৈ গৈছে এতিয়া এতিয়া আপুনি ছাছপেঞ্চত আছে ছাছপেণ্ড আছোঁ মই যোনটো কেছ দিছোঁ তাত নন ভেলুৱেবল ছেকশ্যন আছে কামাণ্ডেণ্টৰ ওপৰত মানে দুটা আছে মই যোনবিলাক দিছোঁ হেডৰ ওপৰতো এটা হেঁতি হৈ গ'ল 21% হেঁতি মোৰ ওপৰত দিছে মই 21% কিন্তু কামাণ্ডেণ্ট হৈ গ'ল এতিয়া জাজ মানে CGI অফ ইণ্ডিয়া এনেকুৱা হৈছে মানে সেই মোৰ ওপৰত মানে সেইটো লিখি পিনে মোক কি কৰিছে ছাছপেনশ্যন লগত দিছে মই প্ৰটেক্টেড এৰিয়াত ফটো মাৰিছোঁ ৰিংকু তুমি সচিবালয়ৰ সন্মুখতো প্ৰতিবাদ কৰিছা অকলে অকলে থিয় হৈ কিবা ৰেছপন্স পাইছা ৰেছপন্স পোৱা নাই মই মানে যিমান অফিচাৰ আছে ছেক্ৰেটেৰিয়েট চবকে লগ কৰিলোঁ মানে লগ নকৰা নাই CM এডভাইজাৰ শ্ৰী ঋষিকেশ গোস্বামী ছাৰ যিটো মিডিয়া এডভাইজাৰ ছাৰক লগ কৰিব গ'লোঁ ছাৰৰ ওচৰত চব কথা ক'লোঁ ছাৰে লগে লগে মোৰ চকু আগত DGP ছাৰলৈ ফোন লগালে DGP ছাৰক কৈছে ৰিংকু গগৈ এনকুৱাৰীটো আপুনি সোনকালে কৰক এই 3 তাৰিখে কৈছে যা তুমি যোৱা কাম হৈ যাব কিন্তু আজিলৈকে একো নাই আজি 3 তাৰিখৰ পৰা 20 তাৰিখ হৈ গ'ল এতিয়া আপোনাৰ চাকৰিও নাই চাকৰি মোৰ ছাছপেণ্ড কৰি থৈছে মই এইটো হাইকোৰ্টত কেছ দিছোঁ যে ছাছপেণ্ড ইজ ইলিগেল এইটো মানে মোক বিনা এইটো একো কাৰণত নহয় এইটো অকল আপুনি সেইটো কাৰণত প্ৰতিবাদ কৰাৰ কাৰণে আজি আপোনাৰ এইটো অৱস্থা প্ৰতিবাদ কৰাৰ কাৰণে মানে প্ৰতিবাদ কৰিব নালাগে এইটো বুজাইছে এতিয়া কামাণ্ডেণ্ট ছাৰে নিজে এটা 21% সেইজনে মানে ভুলৰ ওপৰত ভুল কৰি গৈ আছে আমাক লাগে কামাণ্ডেণ্ট ছাৰৰ ট্ৰান্সফাৰ লাগে নহ'লে মানে সেইজনে যদি ৰক্ষকে যদি তাতে থাকে ভক্ষকে যদি তাত থাকে সেইটো আৰু গণ্ডগোল কৰি থাকিব ৰক্ষক হৈ ভক্ষক হ'ব তাততো ট্ৰান্সফাৰ দিবলৈ একদম লাগে এতিয়া যদি আমাৰ মানে ক'ৰবাত কাজিয়া হয় যেনেকৈ মই ক'ম 20 প্লাটন লক্ষ্মীজান বিয়পিত 2জন ল'ৰাৰ কাজিয়া হৈছিলে অভিজিত দত্ত আৰু লগে লগে ৰাতিয়ে ক্ল'জ কৰি দিয়ে কিন্তু এতিয়া মোক ইমান ডাঙৰ মাৰপিট কৰাৰ পিছত উইটনেছৰ যোনবিলাক দিছে মানে দিবলৈ এতিয়া ৰাজি আছে সেইবিলাকক কি কৰিছে দূৰত ট্ৰান্সফাৰ দি দিছে এটা ইনডাইৰেক্ট পানিছমেণ্ট সেইজনে যদি এনেকুৱা ভুল কাম কৰি থাকে হেৰেছমেণ্ট দি থাকে তো উইটনেছবিলাকক মানে কমজুৰি কৰিব বিচাৰিছে তেতিয়াও উইটনেছৰ ইমান মনত সাহস আছে যে দিম সঁচা কথা কম এইটো আমাক মাননীয় CM ছাৰে আমাক সুযোগ দিব লাগিব এতিয়া কি কৰিম বুলি ভাবিছা আমাৰ মানে এনকুৱাৰীটো সোনকালে হ'ব লাগে আমাক তেতিয়াহে বস্তুটো ওলাব কিন্তু এনকুৱাৰী নকৰাকৈ আমাৰ উইটনেছবিলাকক মানে হেৰেছমেণ্ট দিলে এইটো ভাল নহয় নিশ্চয় আকৌ যোনবিলাকে মাৰিছে মোক সেইবিলাক চব হেডকোৱাৰ্টাৰতে আছে তাহাঁতক মানে কি কামাণ্ডেণ্টে এটা ৰক্ষক মানে কি কয় হেৰি দি থৈছে প্ৰটেকশ্যন দি থৈছে ৰিংকু ঘৰ ক'ত মোৰ ঘৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট ভিলেজ দক্ষিণপথা নিশ্চয় এনেকুৱা ঘটনাটো বহুতৰ লগত ঘটি আছে হয় ৰাজ্যখনত আপুনি প্ৰতিবাদ কৰিছে কিন্তু তাৰপিছতো সুফল পোৱা নাই এয়াই দেশৰ জোৱান এজনৰ অৱস্থা এনেকুৱা হ'ব এতিয়া মই 2014 চনৰ পৰা পূৰা ষ্ট্ৰাগল কৰি আছোঁ বহুতখিনি কাগজ দেখিলোঁ এতিয়া তেজ বাহাদুৰ যাদৱ যোনটো আমাৰ BSF জৱান আছিলে এটা ভিডিঅ' দিয়াৰ কাৰণে এনকুৱাৰী হ'ল ডিছমিছ কৰি দিলে আজি মই কিমান ভিডিঅ' ফেচবুকত দিলোঁ মোকো ডিছমিছ কৰক মই বেয়া নাপাওঁ এইবিলাক বিনা কাৰণত যোনটো মই প্ৰটেক্টেড এৰিয়া মাৰপিট কৰিছোঁ মিছামিছিকৈ লিখি এইবিলাক নহয় আপুনি এনকুৱাৰী কৰক মই ভুল কৈছোঁ মই প্ৰমাণ সহকাৰে দিছোঁ তেজ বাহাদুৰ যাদৱ যেনেকৈ যিটো মই নাজানো পূৰা ভালকৈ কথাটো মই এনেই দিয়া নাই ওপৰত কোৱা নাই আমাৰ পুলিচত পলিঅ' খুৱাব লগা হৈ আছে পুলিচত ভিতৰত পলিঅ' হৈ আছে কেনেকৈ পলিঅ' এটা মিছ ইউজ অফ পাৱাৰ হৈ আছে যেনেকৈ মই আপোনাৰ একদম ডাইৰেক্টকৈ ক'ব নোৱাৰোঁ কেনেকৈ প্ৰমাণ নোহোৱা তেওঁ মই পলিঅ'টো কেনেকৈ খুৱাব এইটো কৈ দিম এটা আমি সাধাৰণ পাৰ্চনেল লোন ল'ব যাওঁ তাত কি কৰে কামাণ্ডেণ্টৰ পাৱাৰ DDO চাইন কৰিলেহে আমি লোনটো পাওঁ যদি আপুনি লোন পেলাই থ'ব নহয় 6 মাহ 7 মাহলৈকে আপোনাৰ চাইন নহ'ব কিন্তু আপুনি যদি মানে যোনটো তেল মাৰিব যাব তেতিয়া মানে আপোনাৰ হৈ যাব এইটো এটা পলিঅ' খুৱাব কেনেকৈ লাগিব DDOক এটা অৰ্ডাৰ দিব লাগিব আমি জমা দিলোঁ তাত এটা আমাক প্ৰমাণ দিব লাগিব মই ইমান তাৰিখে লোনৰ ফৰ্ম জমা দিছোঁ উইদিন 15 দিন 20 দিনত DDO চাইন কৰিব লাগিব এইটো তাৰ কৰ্তব্য কিন্তু এইটো এটা পলিঅ' নাই দিয়া তাত যেতিয়া পলিঅ' দিব তেতিয়া 15 দিনত কৰি দিব কিন্তু এইটো আমাৰ অনাৰেবল DGP ছাৰে এইটো অৰ্ডাৰ দিব লাগিব মানে লোৱা আৰু দিয়াটো পুলিচতো চলি আছে মানে এইটো ভিতৰতে কৈছে না যি নহওক আপোনাৰ এই কেছটো শেষ হওক আপুনি আকৌ জইন কৰক সেয়া আমি কামনা কৰিছোঁ আৰু আপুনি ফেচবুকত যথেষ্ট কথা কৈ থকাৰ বাবে আজি মই ষ্টুডিঅ'লৈ আপোনাক আনিলোঁ অকণমান জনোৱাৰ চেষ্টা কৰিলোঁ সকলোকে আৰু আমাৰ ফালৰ পৰা এটাই অনুৰোধ যে এনেকুৱা অসমৰ জোৱানসকলক ইমান কষ্ট নিদিব তেওঁলোকে কিছু প্ৰতিবাদ কৰিছিলে আৰু যদি প্ৰতিবাদৰ সত্যতা আছে তেতিয়াহ'লে তেওঁলোকক পুনৰ বিবেচনা কৰক নহয় জানো মই আকৌ উভতি আহোঁ এওঁলোকৰ কাষলৈ